হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ ঘিলা পিঠা বা বৰপিঠা কেনেদৰে বনোৱা হয় এক সহজ পদ্ধতি লৈ আহিছোঁ। বলকচোন কেনেদৰে বনাওঁ চাওঁ আহক। ইয়াৰ কাৰণে মই বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ, পানী লৈছোঁ আৰু একাপ গুড় লৈছোঁ। আপোনালোকে সোৱাদ অনুসৰি গুড়টো ল'ব পাৰে। প্ৰথমতে গুড়খিনি গলাই লওক আৰু ইয়াত অলপ পানী দিছোঁ আৰু এতিয়া গুড়খিনি গলালৈকে লাহে লাহে লৰাই থাকিম। গুড়খিনি গলাৰ পাছত গৰমে গৰমে চেকি লৈছোঁ আৰু তেতিয়া তাত থকা জাবৰখিনি ওলাই পৰিব। আৰু ইয়াত অলপ পানী দি দিছোঁ যাতে লাগি থকাকণ যাতে যায়গৈ। আৰু এয়া চেকি হৈ গ'ল। এতিয়া পিঠাগুড়িখিনি মুঠিবলৈ গুড়ৰ পানী দি দিছোঁ। পিঠাগুড়িখিনি মুঠোঁতে গুড়ৰ পানী অলপ অলপকৈ দিব, নহ'লে একেলগেই দি দিলে কেতিয়াবা বেছিও হৈ যাব পাৰে। এয়া গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। যদি গুড়ৰ পানী কম হয় তেনেহ'লে নৰ্মেল পানীয়ে ইউজ কৰিব পাৰে। আৰু এয়া বেছি ডাঠ কৰিব নালাগে আৰু বেছি পনীয়াও কৰিব নালাগে। বেছি ডাঠ কৰিলে পিঠাটো টান হ'ব পাৰে আৰু এয়া চাওক ওপৰৰ পৰা পৰি যোৱা হ'ব লাগে। আৰু বেছি টান কৰিলে পিঠাটো ঠাণ্ডা হ'লে লিকটীয়া হয়। এতিয়া পিঠাটো মুঠি হোৱাৰ পিছত আধা ঘণ্টা ৰখাই দিয়া হৈছে। এতিয়া আধা ঘণ্টা পাছত পিঠাটো অলপ টান হৈছে। অলপ পানী নাইবা গুড়ৰ পানী দি দিব। মই গুড়ৰ পানীকে অলপ দি দিছোঁ। এতিয়া মঠা হৈ গ'ল। এনেকৈ এটা লাডু বনাই চাব। লাডুটো যদি ধুনীয়া হৈছে তেনেহ'লে পিঠা বনাব পৰা হৈ গৈছে। পিঠাখিনি ভাজিবৰ বাবে কেৰাহী গৰম কৰি মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে। মিঠাতেলে বনালে বেছি সোৱাদ হয়। এতিয়া মই এটা পিঠা দি দিছোঁ। পিঠাটো হেতাখনে হেঁচি থাকিব। প্ৰথমতে পিঠাটো নুফুলে, পাছত লাহে লাহে ফুলিব আৰু বেছি জোৰতো নেহেঁচিব, লাহে লাহে হেঁচি থাকিব। এয়া চাওক কিমান ধুনীয়াকৈ পিঠাটো ফুলি উঠিলে। আৰু এতিয়া অলপ ৰঙা পৰিছে আৰু এতিয়া পিঠাটো বনাই হৈ গৈছে। আৰু এতিয়া মই নমাইছোঁ। এইবাৰ বিহুত আপোনালোকে এই পিঠা বনাই চাবচোন, কেনেকুৱা হয় জনাব।
আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।